জেনেট পৰিস্মিতাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ডিব্ৰুগড়ত অনুষ্ঠিত হৈ থকা সোণোৱাল কছাৰীৰ ইউথ এণ্ড কালচাৰেল ফেষ্টিভেল। চ' কালিৰ পৰা হৈ আছে, মানে আজি হ'ল 23 তাৰিখ, মানে 22 তাৰিখৰ পৰা হৈ আছে 5 দিনীয়া অনুষ্ঠান। দেওবাৰলৈকে হ'ব বুলি শুনিছোঁ। গতিকে তাত কি কিনো হৈছে, কেনেকুৱা ধৰণৰ আয়োজন চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। গতিকে বলক ভিডিঅ'টো জল্দি ষ্টাৰ্ট কৰি দিওঁ আৰু আজি সেই সোণোৱাল কছাৰীৰ ইউথ এণ্ড কালচাৰেল ফেষ্টিভেল আপোনালোকৰ লগত আমিও এনজয় কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। আজি আহিছোঁ ডিব্ৰুগড়ত অনুষ্ঠিত হৈ থকা সোণোৱাল কছাৰীৰ যুৱ আৰু সাংস্কৃতিক মহোৎসৱ 2023 ডিব্ৰুগড়ত হৈ আছে। আজি 4 দিনমানৰ পৰা বতৰ বহুত বেয়া, হয়তো গোটেই অসমতেই চাগে বৰষুণ দি আছে। কিন্তু বতৰ ইমান বেয়া যদিও ইয়াত মানুহ কিন্তু বহুত হৈছে। আমিও পিছ পৰি থকা নাই, আমিও আহিছোঁ ন চাবলৈ। ভাল লাগিছে, খুব ডাঙৰকৈ হৈছে। এতিয়া আমি গৈ আছোঁ, ইয়াত সাংস্কৃতিক অনুষ্ঠান হৈ আছে, সেয়া চাবলৈ আপোনালোককো দেখাম, আহক। এয়া মটক জনগোষ্ঠীৰ কোলাবৰী নৃত্য প্ৰদৰ্শন হৈ আছে। কিবা হৈ আছে চাবলৈ আহিছোঁ। দিননাথ সোণোৱাল। ডিব্ৰুগড়ৰ নে? নহয়, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তিনিচুকীয়াৰ পৰা আহিছে? নহয়, বৰপথাৰ বাইথৌ মন্দিৰ পৰা আহিছোঁ। কিমান দিনীয়া অনুষ্ঠান ইয়াত? ইয়াত 5 দিনীয়া, অহা দেওবাৰলৈকে হ'ব। অহা দেওবাৰলৈকে? যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া আৰম্ভ হোৱা নৃত্যটো কি বুলি ক'লে? এইটো বহুৱা নৃত্য। বহুৱা নৃত্য, এনেকৈ কলপাত পিন্ধি লয় ন? হয়, ঠিক আছে। আচ্ছা। সেইফালে মানে কাপোৰৰ মেলা হৈ আছে, তাত চাবলৈ যাওঁ। বলক কি কি ওলাইছে আমিও চাওঁ, আপোনালোককো দেখাওঁ। মানে ভাগে ভাগে অনুষ্ঠান হৈ আছে আৰু বেলেগ বেলেগকৈ 5 দিনীয়া অনুষ্ঠান হ'ব অহা দেওবাৰলৈকে। বতৰটোৱেহে বেয়া কৰি দিলে, নহ'লে আৰু মানুহ হ'লহেঁতেন। ক'ৰ পৰা আহিছে বৰমা? আমি ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ। ইয়াৰে ডিব্ৰুগড়ৰে? আমি ডিব্ৰুগড়ৰে। ষ্টলখনলৈ আহি মনটো একেবাৰে ভৰি গ'ল।
অসমীয়া যুৱতী এগৰাকীয়ে তেওঁ পঢ়া শুনা কৰি ঘৰতে বহি নাথাকি নিজে নিজৰ সংস্থাপন আচলতে বিচাৰি লৈছে, নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিছে। ইমান ভাল লাগিছে চাওকচোন, চববোৰ তাই নিজে হাতেৰে বনাইছে। কিন্তু তাইক লগ নাপালোঁ, তেওঁৰ বৰমাক আছিলে, তেওঁৰ লগতে কথা বতৰা পাতি পেলাই গুচি আহিলোঁ আমি। কিন্তু বস্তুখিনি সঁচাকৈ বিৰাট ধুনীয়াকৈ বনাইছে দেই। আজি ব্লগটো ইমানেই আছিলে। ইয়াতে হৈ থকা ডিব্ৰুগড়ত হৈ থকা সোণোৱাল কছাৰীৰ যি সমন্বয় অনুষ্ঠান তালৈ আহিলোঁ। যি পাৰোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। যদি আপোনালোক অহা নাই আহিব। 5 দিনীয়া অনুষ্ঠান হ'ব, অহা দেওবাৰলৈকে আছে ন? দেওবাৰলৈকে আছে, দেওবাৰে শেষ হ'ব। বস্তুবোৰ ভালেই আনিছে, কালেকশ্যন ধুনীয়া, ভাল লাগিলে, আহিব। চ' আজিলৈ বাই বাই। পুনৰবাৰ এইফালে হুঁচৰি মাৰি আছে। পুনৰবাৰ নতুন এটা ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি এই ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, হাঁহি থাকক, সুস্থ থাকক। বাই বাই।